কষ্টবোৰ যেতিয়া আপন মানুহে দিয়ে তেতিয়া মনটো ভাঙি চুৰমাৰ হৈ যায়। দুখীয়া ঘৰত জন্ম ল'লে বুজা যায় দুনিয়াখন কিমান কঠিন। যিয়ে চকুপানীৰ মূল্যই বুজি নাপায় তেওঁৰ কাৰণে কান্দি কি লাভ। ভাল ময়ো পাওঁ, ভাল তুমিও পোৱা, পাৰ্থক্য মাত্ৰ এটাই, মই কষ্ট পায়ো ভাল পাওঁ আৰু তুমি ভাল পায়ো কষ্ট দিয়া। এই দুনিয়াত কোনেও কাৰো নহয়, কিছু স্বাৰ্থ আৰু বাকীখিনি অভিনয়। তোমাৰ উপকাৰ মানুহে কোনেও মনত নাৰাখে, মনত ৰাখিব কেৱল তোমাৰ ভুলবিলাক। স্বাৰ্থৰ এই দুনিয়াত চবেই স্বাৰ্থপৰ, স্বাৰ্থ শেষ হ'লে চাবা চবেই হয় পৰ। টকা থাকিলে অশিক্ষিত বুদ্ধিমান আৰু টকা নাথাকিলে শিক্ষিতসকলেও হয় অপমান। আজিকালি যুগটোৱে এনেকুৱা, ছোৱালীসকলৰ সৌন্দৰ্য আৰু ল'ৰাসকলৰ টকা এই দুটা চায়েই সম্পৰ্ক গঢ় লয়। আজিকালি মানুহৰ যোগ্যতা মাপা হয় টকা দেখি, সি মানুহ নে অমানুহ ডাজেণ্ট মেটাৰ। আজিকালি মানুহে ভাল বস্তুৰ মূল্য দিব নাজানে, সৰল মানুহক ভাবে বুৰ্বক আৰু স্বাৰ্থপৰ মানুহক ভাবে চতুৰ। জীৱনত এটা কথা সকলো সময়তে মনত ৰাখিবা, তুমি যাৰ ভাল বিচাৰিবা তেওঁৱে সকলোৰে আগত তোমাৰ ক্ষতি কৰিব। তোমাৰ কষ্ট তুমিয়ে বুজিব লাগিব, তোমাৰ কষ্ট বুজিবলৈ এই দুনিয়াত এনেকুৱা কোনেও নাই। তুমি মানুহৰ মনৰ মতে কেতিয়াও হ'ব নোৱাৰিবা। ধনী হ'লে ক'ব অহংকাৰী আৰু দুখীয়া হ'লে ক'ব বেকৰ্মা। কিছুমান মানুহ কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবেই আপোন হোৱাৰ অভিনয় কৰে। দেখিবলৈ আপোন যেন লাগিলেও আচলতে সকলোৱে তোমাৰ আপোন নহয়। কষ্ট পাওঁতে পাওঁতে এটা সময়ত মানুহ পাথৰ হৈ যায়, তেতিয়া আৰু হাজাৰ কষ্ট পালেও তেওঁ নাকান্দে। তুমি নাখালে ময়ো নাখাওঁ, এয়া প্ৰেম নহয়। মই খালোঁ তুমিও সোনকালে খোৱা, এয়াই প্ৰেম। সকলোবোৰ মনৰ মতে নহয়, মানি ল'ব লাগে, কেতিয়াবা সাধ্যমতে কেতিয়াবা বাধ্য হয়। কাৰোবাক গোটেই জীৱন একেলগে থকাৰ সপোন দেখুৱাই মাজ বাটত এৰি নাযাব, জীয়াই থাকিবলৈ বহুত কষ্ট হয়। তুমি অবিহনে এতিয়া প্ৰতিটো নিশা উজাগৰে পাৰ কৰোঁ মই। সঁচাটো এয়াই, টকা থাকিলে মূৰ্খ জ্ঞানী আৰু টকা নাথাকিলে ভদ্ৰতা ভণ্ডামী। এজন ল'ৰাই কেতিয়াও নিজৰ কাৰণে ইনকাম নকৰে, হয়তো পৰিয়ালৰ কাৰণে কৰে, নহয়তো বা প্ৰিয়জনৰ কাৰণে কৰে। অকণমান কাজিয়া হ'লেই ইজনে আনজনক এৰি যোৱাৰ যুগত এনেকুৱা এজন মানুহ পোৱা খুবেই কঠিন, যি গোটেই জীৱন লগত থাকিব।